কবিতাৰ শিৰোনামা বৰদেউতা। ৰচনা আৰু পাঠ ভাস্কৰ ৰঞ্জন। বৰদেউতা বুঢ়া হৈ আহিছে, সংকুচিত হৈ আহিছে তেওঁৰ সপোনবোৰ। চুবুৰীত কমি আহিছে বৰদেউতাৰ গুৰুত্ব। ঘৰখনতো এতিয়া তেখেতৰ কেৱল নামমাত্ৰ অস্তিত্ব। সৌৰা গছৰ ঠাৰিৰে দাঁত খহা বৰদেউতাৰ এতিয়া খোলা হাঁহি। সোনকালে সৰিল দাঁত, আগতে হেনো বজাইছিল বাঁহী। গ্ৰীষ্মৰ প্ৰখৰ ৰ'দতো বৰদেউতাই চাইকেল চলাই চলাই বিয়া দিয়া জীয়ৰীৰ খবৰ ল'বলৈ যায়। এতিয়া খোজ কাঢ়িব নোৱাৰা বৰদেউতাৰ খবৰ ল'বলৈ জীয়ৰীহঁতৰ আহৰি নাই। বৰদেউতা, ব্ৰহ্মপুত্ৰৰ চাপৰিত তুমি কৰিছিলা খেতি, জোৰ লৈ বোমা ফুটাই খেদিছিলা হাতী। ক'ত পাইছিলা ইমান শকতি? হাতত এতিয়া তোমাৰ কটৰা বাঁহৰ লাখুটি। বৰদেউতা, স্মৃতিশক্তি কমি আহিছে তোমাৰ, লগতে হজম শক্তি। মানুহবোৰ চিনি নোপোৱা হৈছা, দিনে দিনে নিশকতীয়া হৈ আহিছা। ডাক্তৰে কৈছে কিডনী হেনো বিকল হৈছে তোমাৰ, শৰীৰত বাহ লৈছে কেইবাটাও বেমাৰ। বৰদেউতা, অন্তিম শয়নত চটফটাই আছা তুমি। ওচৰ চুবুৰীয়াই চাইছেহি তোমাক জুমি জুমি। তোমাৰ কষ্ট দেখি শুভাকাংক্ষীয়ে তোমাৰ মৃত্যু কামনা কৰিছে। তোমাৰ আত্মাৰ শান্তিৰ বাবে তোমাৰ ওচৰত পাঠকে গীতা পাঠ কৰিছে। শুকাই যোৱা জিভাত কোনোবাই দিছে পানী। শুনিব পাৰিছা জানো তুমি গীতাৰ বাণী? বৰদেউতা, তুমি যে কৈছিলা জীৱনত এবাৰ হ'লেও জাহাজত উঠাৰ তোমাৰ প্ৰবল হেঁপাহৰ কথা, সেইবোৰচোন এই জনমত নহ'লগৈ পূৰণ। কেনেকৈনো খন্দাবা তুমি অদৃষ্টৰ লিখন? হয়তো থাকি যায় বহুতৰে এনেকুৱা কিছু আশা, অন্তিম শয়নত নোৱাৰি বুজাই ক'ব মনৰ ভাষা। বৰদেউতা, তুমি শয্যাগত বুলি জানি মানুহবোৰে তোমালৈ গাখীৰ আনিছে। কোনোবাই তোমালৈ মিঠাই আনিছে, কথাবোৰ দেখি মোৰ হাঁহি উঠিছে। তুমিও হয়তো বিৰক্তি পাইছা, জোৰ কৰি মানুহে সেইবোৰ খুৱাওঁতে তুমি মুখ ঘূৰাইছা। মৰমৰ আতিশয্যত তুমি হয়তো অতিষ্ঠ হৈছা। বৰদেউতা, অন্তিম শয়নত তুমি যেন যন্ত্ৰণাত অতিষ্ঠ। সৰসজ্জাত মৃত্যু কামনা কৰি যেন পিতামহ ভীষ্ম। সেয়া হঠাৎ কাহ এটা মাৰি গুচি গ'লা তুমি, জীৱনৰ সকলো বান্ধন ছিঙি। বৰদেউতা,